নমস্কাৰ মই প্ৰিন্স পলাশ স্বাগতম জনাইছোঁ মোৰ নতুন এই ইউটিউব চেনেলটোলৈ আৰু নতুন বছৰটোত সকলোৱে নতুন নতুন পৰিকল্পনা কৰে তো মই এটা নতুন পৰিকল্পনা লৈ আজি চেনেলটো ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰথমতে আপোনালোকক মই ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু বৰ্তমান মই এটা ষ্টুডিঅ'ত আছোঁ আচলতে মই এডিটিং কৰি থকা নাই মই এজন এডিটৰৰ আজি ইণ্টাৰভিউ ল'ম যিজন এডিটৰ আমাৰ খুবেই পপুলাৰ এজন এডিটৰ কিন্তু বহু মানুহে এডিটৰসকলক আচলতে চিনি নাপায় কোনে সেই কেমেৰাৰ পিছত সেই কামখিনি কৰিলে গতিকে সেই তেনেকুৱা কিছুমান ব্যক্তি যিসকল আমাৰ কালচাৰেল লাইনৰ লগত জড়িত কিন্তু তেওঁলোক সদায় কেমেৰা আঁৰত থাকে তেনেকুৱা কিছুমান মানে ব্যক্তিক মই এই চেনেলটোত ইণ্টাৰভিউৰ আকাৰত আপোনালোকৰ আগলৈ লৈ আনিম বুলি এটা পৰিকল্পনা লৈছোঁ আৰু আজি মোৰ প্ৰথম এপিছডটোত মোৰ লগত আছে সকলোৰে পৰিচিত এজন এডিটৰ জিতেন বৰা আৰু জিতেন বৰাক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ তোমালৈ থাকিল হয় শুভেচ্ছা যেন চেনেলটো আগবাঢ়ি যায় আৰু ভালকেনে পলাশলৈ নতুন বছৰৰ শুভেচ্ছাও দিলোঁ হয় আৰু অডিয়েঞ্চসকলকো নতুন বছৰৰ বহুত শুভকামনা হয় আৰু প্ৰথমতে মই এতিয়া জিতেন দাৰ পৰা জানিব বিচাৰিম আপুনি যিহেতু এডিটিঙৰ লগত জড়িত এডিটিং আপুনি উল্লেখযোগ্য তেনেকুৱা কি আপুনি কৰিছে আমিতো গম পাইছোঁ আপোনাৰ নেশ্যনেল এৱাৰ্ড পোৱা এখন কি আছিলে নামটো ধৰক নেশ্যনেল এৱাৰ্ড উইনাৰ ধৰক চিনেমাৰ লগত মই জড়িত যেনেকৈ মাজৰাতি কেতেকী ডাক্তৰ শান্তনা বৰদলৈ বাইদেৱে কৰা হয় এখন খুব পপুলাৰ আছিলে আৰু মানে মাজৰাতি কেতেকীয়ে মানে এৱাৰ্ড পাইছিলে নেশ্যনেল এৱাৰ্ড হয় হয় আৰু পিছত আছিলে ধৰক চিকাৰ ও চিৎকাৰ ৰমেন বৰা ডাঙৰীয়া ৰমেন দা ভাগৰ সেইখনো ধৰক নেশ্যনেল এৱাৰ্ড এখন ডকুমেণ্টাৰী আছিলে তাৰপিছত আৰু ধৰক তেনেকৈ জড়িত চিনেমা পাইছে এৱাৰ্ড ষ্টেট এৱাৰ্ডতো পাইছে ধৰক শংকৰ বৰুৱা ভাগৰ খাণ্ডৱ দা বুলি এখন সেইখন ধৰক বিজু ফুকন আছিলে আমাৰ বিজু ফুকন ছাৰ আছিলে আৰু চিৰিয়েলো তেনেকৈ বহুত কিবাকিবি কৰা হয় চিৰিয়েল ধৰক কৰিছোঁ ফ'কাছত যেতিয়া এতিয়া মানে গোটেইখিনি কোৱাটো পচিবল নহয় মানে বহুত কিবাকিবি কৰিছে আমি গম পাওঁ আৰু মিউজিক ভিডিঅ' প্ৰায় 1000ৰ ওপৰত কৰিছে আমি গম পাওঁ গতিকে গোটেইখিনি মনত ৰখা বা কোৱাটো পচিবল নহয় গতিকে বহুখিনি এডিটিঙৰ লগত জড়িত আপুনি মানে মই এতিয়া আপোনাক পোনপটীয়াভাৱে আপোনাৰ পৰা মই এইটো জানিব বিচাৰিম আপুনি মানে কেতিয়া ভাবিছিলে যে আপুনি এজন এডিটৰ হ'ম ভিডিঅ' এডিটৰ হ'ম বা ভিডিঅ' এডিটৰ এজন হ'বৰ কাৰণে আপুনি মানে কি শিকিব লাগে কেনেকুৱা ধৰণৰ কোৰ্চ কৰিব লাগে সেইখিনি অলপ যদি কৈ দিয়ে মানে ধৰক চাওক ভিডিঅ' এডিটিঙত ধৰক মোৰ ভাগৰ সৰুৰ পৰা অলপ এইটো চিনেমাৰ লাইনৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আছিলে তাৰপিছত ধৰক মই আছিলোঁ আৰ্টছৰ তাৰপিছত ধৰক ছায়েন্সৰ হ'লে ধৰক ইনষ্টিটিউটত বেলেগ কেনে কৰিলোহেঁতেন ধৰক আৰ্টছৰ কাৰণে মই ধৰক ইয়াত গুৱাহাটীত আহিলোঁ এটা প্ৰাইভেট ইনষ্টিটিউট ধৰক PVTI বুলি কয় আমাৰ ধৰক তপন দাস ছাৰৰ তেওঁ তাতে প্ৰথম শিক্ষা গ্ৰহণ কৰিলোঁ কিমান দিনমান কৰিবলগীয়া হৈছিলে হয় তাত মই ধৰক মোৰ আছিলে কেমেৰা ডিপাৰ্টমেণ্ট লগতে এডিটিঙৰ আছিলে গোটেই কোৰ্চটো মিলাই মই 2 বছৰৰ ওচৰা-ওচৰি তাত শিকিছিলোঁ 2 বছৰ আপুনি সেই কোৰ্চটো কৰাৰ পিছত আপুনি প্ৰথম কি কাম মানে কেনেধৰণে কামলৈ আহিছিলে এইটো প্ৰথম মই কোৰ্চ কমপ্লিট হোৱাৰ পিছত মই ধৰক চেনেলত জইন কৰিছিলোঁ তেতিয়া ধৰক আমাৰ এনি টিভি তেতিয়া এনি হাইফাই বুলি আছিলে এনি হাইফাই আছিলে তাত ধৰক প্ৰথম মই জইন কৰিছিলোঁ তাৰপৰা ফ'কাছ হ'ল ফ'কাছ হাইফাই তাত চেনেলটো ধৰক মই বহুত দিন তেনেকৈ কৰিলোঁ তাৰপিছত চেনেলৰ পৰা 15 চনত ওলাই পেলাই ধৰক চিনেমাৰ লগত জড়িত হ'লোঁ প্ৰথম চিনেমাখন ধৰক মই মাজৰাতি কেতেকী বাইদেউৰ লগত প্ৰথম চিনেমাখনে মাজৰাতি কেতেকী আছিলে আৰু প্ৰথম চিনেমাখনে নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে গতিকে কোৱালিটি ভাল মানে আছে আৰু সেইখন এছ'চিয়েট আছিলে সেইখনত মই এছ'চিয়েট আছিলোঁ ধৰক বাইদেউৰ ছোৱালীজনী যোনজনী ধৰক উষ্মা বৰদলৈ বুলি কয় তেওঁ এডিটিং কৰিছিলে এখনত ফাইনেলি আৰু আপুনি মানে ইণ্ডিভিজুৱেলি আপুনি কৰা উল্লেখযোগ্য হয় ইণ্ডিভিজুৱেলি মই ধৰক কৰাৰ ভিতৰত ৰঙীন বুলি এখন উল্লেখযোগ্য চিনেমা ৰঙীন আচ্ছা সেইখন ৰেপ চঙৰ ওপৰত প্ৰথম মানে চিনেমা আছিলে আমাৰ কুসুম কৈলাশ আৰু নীল আকাশ আছিলে নহয় আৰু বাকী আৰু তাৰপিছত মই কৰিছোঁ এখন ধৰক কি কয় তুমি মোক ফাঁকি দিলা বুলি হয় সেইখন সাদীপ আহমেদ দাই কৰিছিলে ডাইৰেকশ্যন সেইখনত আছিলে ধৰক আপোনাৰ গুঞ্জন আছিলে তাৰপিছত কল্পনা আছিলে তাৰপিছত আকৌ আলিস্মিতাহঁত আছিলে তেনেকৈ সেইখন আছিলে তাৰপিছত অৰুণ নাথ আছিলে ধৰক তাৰপিছত জুবিন দাহঁতেও গান গাইছিলে গানৰ সেইখনো ভালকেনে চলিছিলে আৰু এখন এতিয়া আপুনি ডকুমেণ্টাৰী আৰু হিন্দী চিৰিয়েলো কিবাকিবি কৰিছে আমি জানো আমি যিহেতু জড়িত আছিলোঁ সেইখিনিও অলপ যদি কৈ দিয়ে ধৰক হিন্দী চিৰিয়েল মই দূৰদৰ্শনৰ কাৰণে
বডিখন কৰিছোঁ ধৰক 15খন মানৰ পৰা এতিয়ালৈকে ধৰক 30খন মানৰ ওপৰত কৰিছোঁ ধৰক তেনেকৈ কৰি আছোঁ আৰু 2খনমানতো তুমি আছাই কেইবাখনতো দূৰ নেহি মঞ্জিল আছিলে তেনেকুৱা নাম আছিলে সত্যকাম শুভ্ৰ সুৰভি ডকুমেণ্টাৰী আছিলে তেনেকৈ আছে অসমীয়া তেনেকুৱা আছিলে পোহৰৰ দিশলৈ এখোজ সোণোৱালী বেলি বহুতকেইখন কৰিছে আমি একেলগে যিহেতু আমি এক্টিং কৰিছিলোঁ তাত আগতে আৰু তেওঁ এডিটিং কৰিছিলে আমি সেইখিনি জানো আৰু বাকী আপোনাৰ এতিয়া আমি নতুন বছৰত নতুন কি কাম কৰি আছে সেই বিষয়ে অকণমান ক'লে ভাল লাগিব হয় নতুন বছৰত ধৰক এতিয়া নতুনকৈ কাম ধৰক 4G দ্য কিউৰিঅচিটি বুলি এখন চিনেমাৰ ধৰক পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে এতিয়া ধৰক এখন ধৰক 21ত ৰিলিজ হ'ব আৰু সেইখন অভিজিত শৰ্মা বুলি মানে অভিজিত দায়ে কৰিছে এখন ডাইৰেকশ্যন আৰু প্ৰডিউচ কৰিছে আমাৰ প্ৰদীপ তামুলী বুলি এজন খুব ভাল নতুনকৈ আহিছে ধৰক ভাল কাম হৈছে এখন প্ৰস্তুতি বাহত আছে প্ৰস্তুতি বাহ শ্বুটিংখিনিলৈ হোৱা নাই বাকীখিনি ধৰক জুবিন দায়ে গান চান এইখিনি ট্ৰেক ৰেকৰ্ড হৈ গৈছে তাৰপিছত আমাৰ ধৰক পদ্মদাহত আছে তাৰপিছত বহুত আমাৰ ধৰক আৰু নতুন প্ৰজন্ম বহুতখিনি আছে ধৰক আৰু আমি খুব ভাল চিনেমা এখন এতিয়া পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে আৰু কিবা তেনেকুৱা আৰু এখন ধৰক সেইখন ধৰক হ'ল সেইখন শ্বুটিং ধৰক 2 বছৰমান আগৰ চিনেমা সেইখন ধৰক বিবেক বৰা আৰু দীপলিনা ডেকা তেনেকৈ আছিলে এখন চন্দ্ৰমোদয় ছাৰৰ আছিলে সেইখনো ধৰক মই ফাইনেল পোষ্ট প্ৰডাকশ্যনৰ কামটো কৰি দিছোঁ বম ভোলা বম সেইখন আহি আছে তাৰপিছত আৰু এখন ধৰক ডিমাচা চিনেমা সেইখনো ধৰক ৰমেন দা আৰু মই তেনেকৈ লগ হৈ কৰিছোঁ এখন আৰু আমাৰ মন্টু বুলিও এখন আহি আছে হয় মন্টুৰ লগতো জড়িত মই সেইখনৰ কামো আপুনি কৰিছে বাকী তেতিয়াহ'লে নতুন বছৰত এইবাৰ মানে ধামাকা আহিব বহুত কিবা কিবি নাই আৰু চাওঁ আৰু ধৰক এতিয়া জিতেনৰ ফালৰ পৰা বহুত ধামাকা আহি আছে আৰু আজি মই মানে আপোনাৰ পৰা এইখিনি কথা জানিব খোজাৰ অৰ্থটোৱে হৈ গ'ল যে মানে আমাৰ এডিটৰসকলৰ আচল আউটপুটটো আমাক এডিটৰসকলে দিয়ে নহয় জানো গতিকে সেই গোটেই বস্তুখিনি যিসকল ব্যক্তিয়ে কৰে তেওঁলোকৰ কিছু মনৰ কথা জানিবৰ কাৰণে গতিকে এতিয়া আপোনাৰ ইমান লং টাইম আপুনি ইমান টাইম এডিটিঙৰ লগত জড়িত এতিয়া আপোনাৰ মানে তাতে ভাল এক্সপিৰিয়েঞ্চ বেয়া এক্সপিৰিয়েঞ্চ বহুত কিবা কিবি হৈছে এটা ভাল এক্সপিৰিয়েঞ্চ ক'ব লাগে আৰু এটা বেয়া এক্সপিৰিয়েঞ্চ ক'ব লাগে মানে ধৰক এক্সপিৰিয়েঞ্চবোৰ আমাৰ ধৰক এনেই এডিটিঙত ধৰক ভাল বেয়া দুইটাই থাকে আৰু সেইটোৱেতো সুধিছে এটা আপোনাৰ উল্লেখযোগ্য ভাল লগা বা ফানি মমেণ্ট আপোনাৰ হাঁহি উঠা বা কিবা এনেকুৱা হৈছিলে নেকি মানে ফানি মমেণ্ট ধৰক আমি ইয়াত ধৰক যেতিয়া এডিটিংটো ইয়াত চলি থাকে ধৰক কেতিয়াবা আমাৰ ধৰক বাহিৰৰ কিছুমান টীমৰ লগত আমি কাম কৰোঁ ধৰক বাহিৰৰ টীম তেনেকুৱা এটা ধৰক পাঞ্জাবী এটা টীম আহিছিলে তেওঁলোকে ধৰক ক'লে জিতেন ভাই কুছ আচ্ছা খিলাও মতলব কুছ আলগ চা মতলব তাৰপিছত সেই বস্তুটো ধৰক আমাৰ হৈছিলে মৰাণত আমি শ্বুটিং কৰি আছিলোঁ মৰাণৰ ভিতৰৰ জেগাত আছিলোঁ তেতিয়া ধৰক সেইদিনাখনি ধাবাখনত ধৰক ভেকুলীৰ কিবা ওলাইছিলে ভেকুলী মানে ধৰক তেওঁলোকে খুৱাই দিলোঁ মানে ভেকুলীটো তেওঁলোকে খাই মানে খুব ভাল পালে মানে ভেকুলী মাংসটো খাই পিছদিনাখনি মানে আকৌ বিচাৰিছে তাৰপিছত ধৰক সেইখিনি আকৌ দিব পৰা নাই আৰু আনি আৰু পিছদিনাখনি বিচাৰি পোৱা নাই ধৰক মানে কাৰোবাক বিচাৰিবলৈ লগাই দিছিলে নেকি তেতিয়া মই লাইটৰ দুই এটা কৈছোঁ আৰু আমাৰ দুইজনে যে ভেকুলী বিচাৰি নাপালে কিন্তু পোৱা নাই আৰু ভেকুলীটো সেইদিনাখনি পিছদিনাখনি তাৰপিছত আকৌ যোৱালৈকে মানে ভেকুলীয়ে বিচাৰি থাকে ধৰক মানে খাবলৈ আৰু তেওঁলোকে আৰু ভাল এক্সপিৰিয়েঞ্চ হয় আৰু ভাল এক্সপিৰিয়েঞ্চ বহুত আছে বহুত ভাল মানুহৰ লগত ধৰক কাম কৰিছোঁ ধৰক খুব ভাল লাগে ধৰক তাৰ ভিতৰত ধৰক উল্লেখযোগ্য বজেন্দাৰ লগত কাম কৰিলে খুব ভাল লাগে আমাৰ ধৰক তেওঁ খুব হাঁহি ধেমালি ফূৰ্তিৰে আমি কাম কৰি থাকোঁ কামখিনি ধৰক ভালভাৱে ধৰক কৰি ভাল লাগে তেওঁ যে ইমান বয়সত ডাঙৰ বা মই ইমান সৰু ল'ৰা এটা বা ইমান জনা বুজা মানুহ তেওঁলোক কৰিলে তেওঁলোকৰ লগত ফিল্ডটো নহয় খুব ভাল লাগে তেনেকৈ ধৰক বহুত মানুহ আছে অসমৰ কাম কৰি খুব ভাল লাগে খুব ভাল বেয়া এক্সপিৰিয়েঞ্চ বুলিবলৈ কি হয় ধৰক বহুত তেনেকুৱা ধৰক আমাৰ আছে ধৰক আমাৰ ইণ্ডাষ্ট্ৰিটোত ধৰক কি হয় ধৰক কামটো ঠিকেই কৰায় ধৰক আমি ধৰক কেতিয়াবা ৰাতি দিন কাম কৰোঁ কিন্তু ধৰক যোনখিনি প্ৰাপ্য ধৰক পইচা আমিতো বহুত কমতে কাম কৰোঁ ইয়াত অসমত সেই ধৰক প্ৰাপ্যখিনিৰ পৰা আমি বঞ্চিত হওঁ বহুতখিনি ক্ষেত্ৰত ধৰক তেনেকৈ আমাক ধৰক প্ৰাপ্যখিনি নাপাওঁ আৰু লাষ্টত বহুত পইচা ফচি যায় বা দিবলৈ থাকেগৈ আৰু আমাৰে কাৰণ লাষ্ট প্ৰডাকশ্যনটো হয়তো ধৰক বহুত চিনেমা ধৰক পইচা পাতিৰে অসুবিধা এনেকৈ বহুত তেনেকুৱা দিগদাৰ হয় কষ্টৰ যিটো মানে প্ৰাপ্যটো সদায় দিব লাগে কামখিনি মানে ভালকৈ কৰি দিয়াৰ পিছত
প্ৰাপ্যখিনিৰ ক্ষেত্ৰত তেনেকুৱা কৰিব নালাগে আমি অনুৰোধ জনাম এই ভিডিঅ'টোৰ জৰিয়তে আৰু এতিয়া আমি শেহতীয়াকৈ আপোনাৰ বায়'গ্ৰাফীৰ ফালে আহিছোঁ আপোনাৰ জন্ম ক'ত আৰু আপুনি পঢ়া শুনা ক'ত কৰিছিলে আৰু ঘৰতে কোন কোন আছে মা দেউতাৰ নাম ধৰক মোৰ ঘৰ উত্তৰ লখিমপুৰত হয় লখিমপুৰতেই তোমাৰো হয় লখিমপুৰতে লখিমপুৰত হয় মই পঢ়া শুনা গভ হাই ছেকেণ্ডেৰীত কৰা হয় তাৰপিছত মই কলেজ লখিমপুৰত কৰা হয় হয় তাৰপিছত মই ধৰক গুৱাহাটী আহিলোঁ গুৱাহাটী আহি পেলাই মই ধৰক এই চিনেমাৰ লাইনৰ লগত সেইটো আৰু কোৰ্চ ধৰক প্ৰফেচনেল কোৰ্চ কোন আছে আৰু ঘৰত ধৰক মোৰ আছে মা দেউতা তাৰপিছত দাদা এজন আৰু বা এজন বিয়া পতা নাই বাৰু নাই এতিয়া সেইটো হোৱা নাই আৰু সময় আপোনাৰ যিটো জাৰ্ণিটো এইটোতো আপুনি প্ৰথমতে শিকিবলগীয়া হৈছে এডিটিং আপুনি শিকিবলৈ ক'ত শিকিছিলে কেনেকৈ শিকিছিলে মই ধৰক প্ৰথম এডিটিঙৰ ধৰক শিকিছোঁ গুৱাহাটীত ধৰক এই জোনালীত আছে PVTI বুলি তপন দাস ছাৰৰ তেওঁৰ তাত শিকিছোঁ তেওঁ মানে ধৰক গুৰু আৰু মোৰ ধৰক এই আছিলে হেমন্ত স্বৰ্গী ছাৰ তেখেত খুব ভাল গুৰু তেওঁ মোৰ কেমেৰাৰ গুৰু তাৰপিছত ধৰক এডিটিঙৰ আছিলে জুলন কৃষ্ণ মহন্ত ছাৰ তেওঁ খুব ভাল ডাইৰেক্টৰো হয় আৰু এডিটৰো হয় কিমান দিন শিকিছিলে আপুনি তেওঁ মই 2 বছৰৰ ওচৰা-ওচৰি কোৰ্চ শিকিছিলোঁ হয় মোৰ কেমেৰা আৰু এডিটিং মিলাই আছিলে দুটা কোৰ্চ তাৰপিছত আৰু ৰুণাল দা বুলি এজন আছে ছাৰ তেওঁৰ লগতো শিকা আৰু পেচা হিচাপে লৈছিলে নে নিচা হিচাপে লৈছিলে প্ৰথমতেতো নিচা হিচাপেই আছিলে বৰ্তমানটো এতিয়া পেচা হৈ পৰিছে হয় পিছতহে পেচা হ'লগৈ প্ৰথমতে ধৰক যেতিয়া শিকিব আহিছে এটা চখত আৰু ধৰক চিনেমা মানে কাম কৰিবলৈ সৰুৰ পৰাই ইচ্ছা তাত আৰু কি আৰু পেচা হ'বগৈ সেইটো গম পোৱা নাছিলোঁ কিন্তু ভাল লাগে কাৰণে আহি ধৰক তেনেকৈ আহিছিলোঁ তাৰপিছত ধৰক লাহে লাহে এতিয়া ধৰক সেই আৰু সোমাই গৈ আছোঁ আৰু সেইকাৰণে আৰু মানে আপুনি আমাৰ যুৱ প্ৰজন্মই যদি কোনোবা যদি এডিটৰ লাইনৰ লগত মানে ইণ্টাৰেষ্টেড এডিটিং কৰিব বিচাৰে বা এডিটিঙক নিজৰ পেচা হিচাপে ল'ব খোজে তেওঁলোকক আপুনি কি ছাজেশ্যন দিব নিচাতকেনো পেচা হিচাপে যদি ল'ব বিচাৰে তেতিয়া ধৰক বহুতকেইখন এতিয়া লাহে লাহে বহুত ধৰক তেনেকুৱা স্ক'প আছে ধৰক এডিটিঙৰ ধৰক বহুত মানুহৰ অভাৱেই হয় আমাকে ধৰক বহুতে ফোন কৰে বা বিচাৰেও আজিকালি ধৰক এডিটৰৰ বহুত অভাৱ হৈছে ধৰক বহুত লাগে নতুন প্ৰজন্ম আহিব লাগে তেতিয়াহে ধৰক আমাৰ এইটো কণ্টিনিউৱাছ হ'ব আৰু বহুত চেনেলো ওলাইছে ধৰক পৰ্টেলে হওক কিবাই হওক বহুত চেনেল আছে এতিয়া ধৰক লাহে লাহে ল'ৰাবোৰ যদি আৰু আহে এইটো লাহে লাহে বৃদ্ধি পাইছে খুব এটা ধুনীয়া কৰ্মসংস্থান মানে ধৰক ভালকৈ ধৰক এই হ'ব পাৰিব আৰু চলিবলৈ ধুনীয়া এটা প্লেটফৰ্ম মানে চলি খাই থাকিব পাৰিব ভালকৈ আৰু এজন এডিটৰ সুদক্ষ এডিটৰ হ'বৰ কাৰণে আপুনি কি শিকিব লাগিব বা ক'ত শিকিব লাগিব গুৱাহাটীত ক'ত শিকিব পাৰি অকণমান মানে ধৰক কোৰ্চটোৰ লগত কথা ধৰক ইয়াত গুৱাহাটীত ধৰক কোৰ্চ আছে শিক্ষাটো হ'ল ধৰক এইটো হ'ল প্ৰেক্টিকেল এটা লাইনৰ হয় ধৰক শিক্ষাটোতো লাগিবই ফিল্মৰ মেকিঙৰ কেনেকুৱা চিনেমাৰ জন্মৰ পৰা বা গোটেই বস্তুখিনি ধৰক জানিব লাগিব কিছুমান ধৰক কিতাপ পঢ়িব লাগিব ধৰক বাহিৰৰ চিনেমা চাব লাগিব খুব বেছি ধৰক বাহিৰৰ চিনেমাবোৰ চালে খুব বহুত বস্তু শিকা যায় মই ভাবোঁ মানে ধৰক ইণ্টাৰনেশ্যনেল ফিল্মবোৰ চালে ধৰক খুব শিকা যায় আৰু ভাল চিনেমা ধৰক আৰু কেনেকুৱা ধৰণে যাব বিচাৰিছে ধৰক কেটেগৰী তেনেকুৱা আৰু ধৰক আপুনি ক'ত শিকিছিলে আৰু মানে কিমান দিন শিকিছিলে মই PVTIত শিকা গুৱাহাটীতে তপন দাস ছাৰৰ তাত তাৰপিছত ধৰক মই সেইটো শিকাৰ পিছত ধৰক 2 বছৰমান শিকিছিলোঁ আৰু যে যদি ইণ্টাৰেষ্টেড হয় তেওঁ ধৰক শিকিব পাৰে শিকিলে নহ'ব মানে প্ৰেক্টিকেলি কিছুমান কাম কৰিব লাগিব ধৰক কোনোবা ছিনিয়ৰৰ লগত বা কাম কৰিছে বা তেনেকৈও বহুত বস্তু শিকিব পাৰি বা ভালকৈ আৰু আমিও ধৰক কোৰ্চ শিকাওঁ এতিয়া ধৰক আমাৰো ষ্টুডিঅ'ত ধৰক আমি এয়া দেখিছেই নহয় এইবোৰ কোৰ্চছ আছে ধৰক আমিও শিকাই তাৰমানে কোনোবাই যদি শিকিব খোজে তেতিয়াহ'লে দ্বাৰা কণ্টেক্ট কৰিব পাৰে আৰু যদি অলপ ইণ্টাৰেষ্টেড হয় আমি ৱৰ্কশ্বপো চলি থাকে ৰিচেণ্ট মানে যোৱা বছৰ ধৰক এনেকুৱা ডিচেম্বৰতে আমি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিতো এটা ৱৰ্কশ্বপ কৰিছোঁ ফিল্ম মেকিঙৰ ওপৰত এডিটিং তেনেকৈ কৰি গোটেই বস্তু শিকিবলৈ হ'লে আমাক কণ্টেক্ট কৰিলেও কিছুমান ধৰক আমি কিছু দেখুৱাব পাৰোঁ আৰু ধৰক এনেকৈ PVTIও ভাল মানে ইনষ্টিটিউট মই বেয়া বুলি কোনো নকওঁ ধৰক নিজৰ ওপৰত কথা আৰু ধৰক পেশ্যনটো মেইন আৰু ধৰক কেনেকৈ এই কৰিব আৰু একাগ্ৰতা থাকিলে সকলো কামতে মানুহ ছাকচেছ হ'ব পাৰে আৰু ধৰক এই লাইনটো ধৰক অলপ ধৈৰ্যটো লাগে ধৰক ইমান ঘপককেনে ধৰক ফলটো নাপায় ধৰক নতুন প্ৰজন্মক ধৰক কওঁ যে যদি ধৈৰ্য আছে তাৰপৰা যদি পেশ্যন আছে তেতিয়া শিকি ধুনীয়াকৈ এডিটৰসকল সাধাৰণতে মানে ৰাতি খোৱা নাযায় নেকি ৰাতি আমাৰ কাম ধৰক বেছিকেনে হয় আৰু অলপ আপুনি কিমান টাইমত শুৱে নেকি
মোৰ ধৰক এনেই 12টা বাজে আৰু কেতিয়াবা মানে কেতিয়াবা কামৰ প্ৰেছাৰ থাকিলে কেতিয়াবা ৰাতিপুৱাই যায় গমেই পোৱা নাযায় যে ৰাতিপুৱাই গ'ল তেতিয়া বাহিৰলৈ চোৱা যায় ৰাতিপুৱাই গ'ল তেনেকুৱা বহুত হৈছে এই কমাৰ্চ পইণ্টত যেতিয়া মই মাজে মাজে কাম কৰোঁ ধৰক এই বিহু সময়ত তেতিয়া গানৰ ছিজন খুব গান এডিট কৰিব লগা হয় ন ধৰক এই এনেকুৱা এতিয়া ডিচেম্বৰ মাহত জানুৱাৰী খুব মানে গান চলে বা এপ্ৰিলৰ মাহত বিহু গান তেনেকৈ এপ্ৰিললৈকে চলে তেতিয়া আমি ধৰক ৰাতি 3 দিন 4 দিনলৈ কেতিয়াবা শোৱাও নহয় তেনেকৈ ৰাতিপুৱা ধৰক পেপাৰ দি থাকে ধৰক কিবা তেনেকৈ সেইবোৰ দেখোঁ আৰু ভালো লাগে আকৌ চাহ তাহ খাবলৈ ওলাই যাওঁ ভাল লাগিলে আপোনাক লগ পাই বহু কথা আপোনাৰ পৰা নজনা কথা শিকিব পাৰিলোঁ আৰু তোমাকো ভাল লাগিলে খুব ধুনীয়া লাগিলে আগবাঢ়ি যোৱা তোমাৰ চেনেলটো যেন ৰাইজে খুব চায় আৰু যেন ভাল পায় ব্যস্ততাৰ মাজতে ইমানখিনি সময় দিলে এতিয়া মানে আমাৰ জিতেন বৰা ছাৰে কিবা কৰি আছে এডিটিং কৰি আছে তাৰ মাজতে মোক এইখিনি সময় দিলে বহুত বেছি ভাল লাগিলে আৰু ভৱিষ্যতে কেতিয়াবা আকৌ লগ পাম হয় থেংক ইউ